গুড মৰ্ণিং। ৰাতিপুৱাৰ সময়খিনি মই ইমান ব্যস্ত হ'ব লগা হয়, তাতে দেৱালীও পালেহি। দেৱালী পাইছেহি যেতিয়া নেকি কাম বনো ষ্টাৰ্ট কৰা হৈছে। এইফালে ঘৰ লাইটবোৰ ফিটিং কৰা হ'ল। দিনটো মই কি কৰিলোঁ আপোনালোককো দেখালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিহেতু এতিয়া কাম বন কৰি এটা গা পা ধুই আহিলোঁ এতিয়া ভাত পানীকেইটা আজি মই ৰান্ধিব লাগিব। মা দেউতা যিহেতু নাই, ভাগৱতলৈ গৈছে। আপোনালোককো দেখুৱাওঁ কিহেনো ৰান্ধিছোঁ আজি, ব'লকচোন। আজি বনাবলৈ লৈছোঁ মই কাঠফুলা ধুই মেলি নিমখত দি ধুই মেলি লৈছোঁ। পিঁয়াজ লৈ লৈছোঁ, বিলাহী, বগা নহৰু লৈ লৈছোঁ। এইফালে কেৰাহীখন গৰম হ'ল। কেৰাহীখনতে আপোনাৰ জিৰা গুটি কেইটামান দি দিম। জিৰা গুটি দিয়াৰ পিছত পিঁয়াজ দিম। পিঁয়াজ দি আপোনাৰ ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি আছোঁ। এয়া পিঁয়াজ ব্ৰাউন কালাৰ হ'ল। এতিয়া কাটি থোৱা বিলাহী আৰু বগা নহৰুখিনি ইয়াতে দি দিছোঁ। দি আকৌ মই অকণমান দেৰি লৰাই লৈছোঁ। বিলাহী যিহেতু সিজিবলৈ হ'লে নিমখ অকণমান ছটিয়াব লাগিব। মই নিমখ অকণমান বিলাহীতে ছটিয়াই দিম। নিমখ দি দিলে বিলাহী সোনকালে গলি যায়। লগতে হালধিও দি দিছোঁ। তাৰপাছত আকৌ অকণমান লৰাই দিছোঁ। যিহেতু বিলাহী সিজাৰ পাছত মই আপোনাৰ ধুই থোৱা কাঠফুলাখিনি ইয়াতে দি দিম। কাঠফুলাখিনি দিয়াৰ পাছত অকণমান লৰাই ঢাকনখন মাৰি দিম। ঢাকন মাৰি আকৌ এবাৰ মই ঢাকনখন আঁতৰাই মাজে মাজে অকণমান কাঠফুলাখিনি লৰাই আছোঁ। লৰাই যিহেতু হ'ল, এতিয়া আকৌ মই ঢাকনখন কেৰাহীত ঢাকি দিছোঁ। এয়া আমাৰ কাঠফুলা ৰেডি। এয়া এফালে মই ঘৰৰ টেঙামৰা ৰেডি কৰি লৈছোঁ। ভাতো হ'ল এফালে। কাঠফুলাখিনি মই এতিয়া প্লেটত কাঢ়ি ল'ম। গেছটো অফ কৰি দিছোঁ। আপোনালোকে বাৰু এনেকৈ ঘৰত কেতিয়াবা কাঠফুলা বনাই খায়নে? আমি কেতিয়াবা এনেকৈ মাজে মাজে খাওঁ। শুকানকৈ বনাই ভাল লাগে কেতিয়াবা, আৰু মেহনত কৰি বনাব পৰা যায়, কিন্তু মই আজি এনেকৈয়ে বনালোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।